जौथुक खान्थियाव भुगिनांनाय तरुलता देखाया थार बिजिरनाय मोनगोन ना? 2018 मायथाइनिफ्राय बिजिरसालिनि दरखं गायै गायै लोरबां जाफैबाय मोनसे नखरा रांखान्थि बिथिङाव गोग्लैसोलांबाय। फिसायनि नखरनिफ्राय होखारजानाय तरुलता देखाया गोसोआरि जेंनायाव गोग्लैनानै दं। उदालगुरि जिल्लानि टंला पुलिस थानानि सिङाव थानाय जला गावनि थागिबि नगेन्द्र देखा आरो प्रतिमा देखानि हाबा हरनाय फिसाजो तरुलता देखानि दुखुनांथाव जारिमिनखौ खोनायोब्ला नोंथाङाबो मेगनाव मोदै गगोन। भुगिनांनाय नखर आरो फिसाजो तरुलताया दुखुनि आगोर गैयै जानानै गोग्लैसोनानै थानांगौ जाबाय। 2018 मायथाइनि 10 मार्चआव दरं जिल्ला मंगलदै पुलिस थानानि बेन्दोंआव धिगिरपारनि थागिबि सुक्राम बैस' आरो फुलसरजा बैस'नि फिसाज्ला प्रसन्न बैसोजों जुलिनि उनाव हालदिनि मोदोमनाय जोबैनि उनावनो तरुलतानि जिउआव दाखा जोमैया साग्लोबनो हमो। प्रसन्न बैसो आरो नखरनि सुबुंफोरा नांगौसेबां जौथुक मोनैनि थाखाय लोगो नांनानै देहायारि आरो गोसोआरि साजा होनायजों गाग्लोबनो हमनायसै, जायनि थाखाय तरुलताया गोसोआरि बेरामाव गोग्लैनानै थानायसै, खुगाजों रायज्लायनो हायै जानानै थानायसै, जायनि थाखाय तरुलतानि नखरा मंगलै आदालतनि खाथियाव थांनानै केस होयो आरो फारसेथिं बिमाया बिफाया फिसाजोखौ न'आव लानानै फैफिननो गोनां जायो। गुबुन फारसेथिं भुगिनांनाय तरुलताया गोसोआरि जेंनायाव गोग्लैनायजों लोगोसे सोलेरारि बिथिङैबो लोरबां जालांनो हमो। जानो लोंनो हाया जायो। गोरिब नखरा रांखावरिनि आंखालाव मोजां रोखोमनि फाहामथाय होनो हायाखैब्लाबो जायगानि देहा फाहामसालियावनो फाहामथाय होगासिनो, नाथाय तरुलतानि देहाया मोजाङाव फैयाखै। आयेन आदालतआबो जेन भुगिनांनाय तरुलता एबा दुखुथिया बिमा बिफानि थाखाय नङा। दिनै तरुलताया बिजिरसालियाव नुजाथिनांगौमोनब्लाबो तरुलताया बिजिरसालिनि दरखं गाहैनो हानाय नङा। मानिजाथाव आदालतखौ थार बिजिरनाय होनो थाखाय दुखुथिया नखरनिफ्राय आर'ज खालामहरदों। टंलानिफ्राय रुपम ज्योति नाथनि रिपर्ट, निउज बडलेण्ड टुडे। মোৰ নাম নগেন্দ্ৰ ডেকা, জলা গাঁও, পোষ্ট অফিচ পলাগড়, জিলা ওদালগুৰি। মই মোৰ দ্বিতীয় কন্যাজনী ধিগিৰপাৰ বৰহট্টৰ প্ৰসন্ন বৈশ্য ল'ৰাজনলৈ মই বিয়া দিয়া হৈছিল। কিমান তাৰিখে বিয়া দিছিলে? 26 ফাগুন 10 মাৰ্চ ছোৱালীজনীৰ নাম কি আছিল? 2016। ছোৱালীজনীৰ নাম আছিল তৰুলতা ডেকা। দীঘিৰপাৰাৰ কাৰ লগত বিয়া দিছিলে? প্ৰসন্ন বৈশ্য। তাৰপিছত বিয়া দিয়াৰ পিছত তেওঁলোকে কেনেদৰে কি কৰিলে, কি সমস্যা হ'ল? সমস্যাটো এইটো হ'ল, তেওঁলোকে বিয়া দিয়াৰ পিছতেই আত্মঙলা ভাঙি লৈ গৈছে ছোৱালীজনী 8 দিনৰ দিনাখনে। 8 দিনহে হৈছে মাত্ৰ সেইদিনাখনে। তাৰপিছত পিছদিনাখনে খবৰ দিছে আমাক, সেইদিনাখনে সোমবাৰ আছিল, দ্বিতীয় দিনাখনে মঙলবাৰ, বোলে আপোনালোকৰ ছোৱালীয়ে মাত বোল নকৰে, একো নকৰে, আপোনালোকৰ ছোৱালী ভাল নহয়, বেমাৰী, লৈ যাক আহি, এনেকৈ আমাক খবৰ দিছে। খবৰ দিয়াত আমাৰ মোমায়েকহঁত খুৰা ঘৰত গুচি গ'ল। তেওঁলোকে আহি খবৰ দিলে তাই মাত বোল নকৰে, তহঁত দুটা যা, মাক আৰু দেউতাক। এনেকৈ আমি মাক আৰু দেউতাক গ'লোঁ। যাই যে হয় পৰিস্থিতিটো অলপ বেলেগ ধৰণৰ, তাইক মাতিব নাপাওঁৱে মানুহ। এতিয়া যিটো অৱস্থা আছে বৰ্তমান, এই আজি থকাটো এই অৱস্থাই তাত। এইটো তেওঁলোকে কি ব্যৱহাৰ, আমি যাই নাপাওঁতে যি ব্যৱহাৰ কৈছে। আমি যাই যিটো দেখিলোঁ, তাইৰ যিটো মুখৰ অৱস্থা, আমি দুখত আমি ভাগি গৈছোঁ আচলতে। তাই যেতিয়া মাতে দিব নোৱাৰা হ'ল, এনেকুৱাকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে। শাৰীৰিক মানসিকভাৱে কিবা অত্যাচাৰ কৰিছিল? নিশ্চয় কেনেকুৱা কৰিব লাগিব, নহ'লে আকৌ তাই মাতকে বন্ধ কৰি দিছে। এটা আমি নেদেখা কথা এইটো। এই ক্ষেত্ৰত আপুনি এতিয়া কি বিচাৰে? ন্যায় বিচাৰোঁ মই, মোক ন্যায় লাগে। আৰু তেওঁলোকে মোৰ ওপৰতে যেতিয়া ন্যায়ৰ কাৰণে কেছ কৰিছে, মই এখন সংসাৰ পাতি দিছিলোঁ তেওঁলোকক। সেইফালৰ পৰা মই বৰ দুখ লাগে। কেতিয়াবা এনেকুৱা হয়, যেনিবা মই সংসাৰ পাতি দিব যায়, মই কাক ঘৰত ধৰিব লগা হৈছে। যদি মই বেয়া মানুহ হ'লে তেতিয়াহ'লে কোনো কথা নাছিল, কিন্তু মই সংসাৰ পাতিব গৈ মই ছোৱালীজনীৰ জীৱনটো এটা বনাব যাই পেলাই বা এখন গৃহস্থী পাতি দিবৰ কাৰণে গৈছিলোঁ, কিন্তু তেওঁলোকে সেইটো ওলোটাহে কৰিলে। আপোনালোকৰ কেছ খেলা কিমান বছৰ হ'ল? কিন্তু কেছ খেলাটো 2016 পৰা আৰম্ভ কৰি দিলোঁ। আজি 23 বৰ্ষ হ'ল এতিয়া। তাৰিখ মতে কেছত গৈ আছে? তাৰিখ মতে আমি কেছত যাই থাকোঁ, আহিয়ে থাকোঁ। অহাকালি আমাৰ এতিয়া কেছৰ তাৰিখ আছে। কেছৰ তাৰিখত এতিয়া ছোৱালীজনীটো যাব নোৱাৰে, এতিয়াতো অসুখত পৰি আছে বিচনাত, অচল অৱস্থা। এতিয়া তাই মানে মাত বোল নাই, খোজকাঢ়িব নোৱাৰে, কৰিব নোৱাৰে, চলা ফুৰা কৰিব নোৱাৰে, একেবাৰে অৱস্থা, দুৰ্বল অৱস্থা। এতিয়া কালিতো আমাৰ কেছৰ তাৰিখ আছে, আমি কেনেকৈ নিওঁ ছোৱালীজনী? আমিতো নিব নোৱাৰিম, নিয়াৰ উপায় নাই।
নিয়াৰ উপায় নাই। অঁ, আমি তেওঁলোকৰ পৰা পাব লগা বস্তু দুটামান থাকিল, বিশেষকৈ আমাৰ অলংকাৰৰ কাৰণে। আমাৰ কাণৰ অলংকাৰ এযোৰ আছিল, সেইযোৰৰ দাম 11,500, সেইখিনি পোৱা নাই। আৰু কাঁহী বাতি আমি 2 যোৰা পোৱা নাই পাব লগাৰ ভিতৰত, বাকীখিনি আমি পাই গৈছোঁ। আমি ইমান দিন কেছ কৰি ল'ব, কিন্তু আমিতো দুখীয়া মানুহ, আমি ইমান টকা পইচা ক'ত পাই থাকিম হে। সেইকাৰণে আমি এটা আদালতৰ ফালৰ পৰা আমি ন্যায়হে বিচাৰিছোঁ। ন্যায় এতিয়া আজিলৈ আমি পোৱা নাই। পা পইচাৰে হওক তেওঁলোকক পাবলগীয়া আমি যিখিনি পাব লাগিছিলে সেইখিনিও পোৱা নাই আমি আকৌ এতিয়ালৈ দিয়াই নাই আমাক। আৰু ন্যায় পোৱাটো আমি সদায় ভাবি আছোঁ। মহামান্য আদালতক আমি সদায় সন্মান কৰোঁ, এতিয়াও সন্মান কৰি আছোঁ। তেওঁলোকে জানো আমাক এনেকৈ দুখীয়া নিচলা মানুহক আমাক অলপ সহায় কৰি আমাক ন্যায়লৈ আগবঢ়াই লৈ যায়, পাবলগীয়া হেৰিবিলাকো দিব। আৰু এতিয়া এই মোৰ ৰোগীয়া ছোৱালীজনী, এই ৰোগীয়া ছোৱালীজনী মই চিকিৎসা কৰিব লাগিব। মই পইচাৰ অভাৱ, ধনৰ অভাৱত মই এতিয়াও চিকিৎসা কৰিব পৰা নাই। মোৰ ঘৰতে মই পেলাই ৰাখিলোঁ। এতিয়া মই আজি এসপ্তাহ আগত যাব লগা মানুহ চলি লৈ গুৱাহাটী হওক কোনোবা এখন হেৰিখন, কিন্তু মই পৰা নাই। এই ওচৰৰ এখন চৰকাৰী হস্পিটেলত কিবা কৰি অলপ তাইক চিকিৎসা কৰা হৈছে। হয়, নমস্কাৰ। মই তৰুলতা ডেকাৰ মোৰ বৰদেউতা ছোৱালী, মোৰ বাইদেউ হয়। তেখেত 2016 চনতে বিবাহপাশত আবদ্ধ হৈছিল মঙলদৈৰ ওচৰৰ ডিগ্ৰীপাৰা নিবাসী প্ৰসন্ন বৈশ্যৰ লগত। কিন্তু তেখেতে কেইদিনমান বিবাহৰ এসপ্তাহ পিছতেই তেখেতক নিৰ্যাতনৰ সন্মুখীন হয় আৰু তেখেতে মানসিকভাৱে অস্থিৰ ৰূপত পিতৃগৃহলৈ উভতি আহে। তাৰ 3 মাহমান পিছত তেখেতে শাৰীৰিকভাৱে সুস্থ হৈ আৰু তেখেতে আইনৰ দ্বাৰস্থ হয়। কিন্তু যোৱা 2016 চনৰ পৰা আজিলৈকে তেখেতে আইনৰ গন্ধি দিয়ে তেখেতে আছিল যদিও যোৱা 10 দিনৰ পৰা তেখেত পুনৰবাৰ আগৰ দৰে মানসিকভাৱে অস্থিৰ হৈ পৰে। আৰু তেখেত বৰ্তমানো মানসিকভাৱে সম্পূৰ্ণভাৱে অস্থিৰ। সেয়েহে মই মহামান্য আদালতক কৰজোৰে প্ৰাৰ্থনা জনাওঁ যে তেখেতৰ ন্যায় কৰি যাতে তেখেতক সম্পূৰ্ণভাৱে সুস্থ কৰি দিলে। তেখেতে পাব লগা যিখিনি যৌতুক সেইখিনিও পৰিয়ালৰ লোকে পোৱা নাই, সেইখিনিও যাতে পৰিয়ালৰ লোকৰ উভতাই পায় তাৰ বাবে মহামান্য আদালতে ব্যৱস্থা কৰি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ।